वेलकम बैक टू माय चैनल मोर चैनलर और एटा नतुन भिडिओले आपनालोक सकलोके वेलकम करिसु। আজি ভিডিওটো মই কোপা স্টার্ট কৰিছো গম পাইছেনে অকমান তো গম পাইছে সকে। আজি মই ভিডিওটো স্টার্ট কৰিছো মোৰ অফিসৰ পৰা। আজি মানে এফালে মোৰ যাব লগা আছে, ভাবিলো ভিডিওটো এতিয়া পৰা স্টার্ট কৰি দিও, তেতিয়া আপোনালোকক দেখাব পাৰিম। আৰু ৰাতিপুৱাই মানে মই স্টার্ট কৰিম বুলি ভাবিছিলো, ৰাতিপুৱা টাইমটো মানে ইমান বেছি বিজি হৈ যাও নহয়, মানে ফোন মই লৈ প্লেন কি ভিডিও কৰাটো মোৰ কাৰণে ইমান পসিবল নহয়গে। হেতু কাৰণে ভাবিলো এতিয়া স্টার্ট কৰি দিও ভিডিওটো। এতিয়া 2:30 হৈ গ'ল আৰু মোৰ কিবা কিবি কাম আছে, কামখিনি কৰি লওঁ আৰু দেখাই গৈ থাকিম। কিন্তু অফিসত কি কাম কৰোঁ মই সেইখিনি আৰু নেদেখাওঁ, কাৰণ মই আগৰ এটা ভিডিঅ' সেইখিনি দেখাইছোঁ, আপোনালোকে চাই ল'ব পাৰিব সেইখিনি। ঠিক আছে, তেন্তে আজিৰ ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। হেল্ল', অফিসৰ পৰা আহি পালোহি। এতিয়াতো 7:30 বাজি গ'লে আৰু 8টা বাজিবই হ'ল। অফিসৰ পৰা অহা টাইম হ'ল বাৰু, কিন্তু আজি ইমান বেছি ভাগৰ লাগিলে, টোপনি নিচিনা লাগিলে, অকণমান শুই দিলোঁ আধা ঘণ্টামান। আৰু এতিয়া এফালে যাবলৈ ওলাইছোঁ। ঘৰৰ গোটেইখিনি ইনভিটেশ্যনটো আছে, ইনভিটেশ্যন মানে পায়ে আছোঁ, গৈ আছোঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাই গৈ থাকিব। এয়া ওলালোঁ, অকণমান ঠাণ্ডা মানে বতৰটো ঠাণ্ডা হৈ আছে যে, বৰষুণ দি আছে, সেইটো কাৰণে কুৰ্তিকে পিন্ধি ওলালোঁ আৰু। ঠিক আছে, তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। কোৱা কিবা। হেল্ল' গাইজ, পৰিয়ে গৈছে। এইটো গিফ্ট পোৱা হয়নে? ঘড়ীটো দেখুৱাই দিয়া, গিফ্ট হয়, বহুত ধুনীয়া। আৰু আমি ক'ৰবাত যাবলৈ ওলাইছোঁ। গম পাই যাব। এইটো আণ্টিহঁতৰ কোৱাৰ্টাৰ হয়, আণ্টিহঁত নিষ্টৰ কোৱাৰ্টাৰত থাকে। আজি ভাত খাবৰ কাৰণে মাতিছিলে আচলতে, সেইটো কাৰণে আহিলোঁ। আৰু আণ্টিহঁতৰ সৰুটো মানে ভাইটিৰ লগত একেলগে বেডমিণ্টনৰ ক্লাছ কৰে, সেইটো তেনেকৈ মানে চিনাকি হয় আণ্টিহঁতৰ লগত। আৰু মানে আৰু মই আগতে অহা নাই, মাহঁত আহিছে বাৰু, মই অহা নাই, সেইকাৰণে ভাবিলোঁ আণ্টিহঁতৰ কোৱাৰ্টাৰটো চাই আহোঁগৈ আৰু গৈও আহোঁগৈ। হলত খাবলৈ আমি দুটা মাইনী মাতিব আছিল নেকি, জ্যোতিষ্ঠ হৈ আছোঁ। তাৰপিছতহে আৰু ক'ৰবাত বিয়া খাইছোঁ নে কিবা হ'ল, সুদা চাহ এটাৰ খাম বুলি ক'লো। আমি একোৱে খোৱা নাই, কিন্তু মানুহজনী ইমানেই পিন্ধি দিলে। হাই আদি, ভিডিঅ' হোমৱৰ্ক কৰিছা নি? ইমান ভালদৰে পঢ়ি আছে। আমি ফুৰিবলৈ আহিলোঁ আৰু আমাৰ এজনে হৈছে ভিডিঅ'। এইটো আণ্টিহঁতৰ ৰুম ন, তোমালোক তিনিটা ইয়াত থাকা। এতিয়া আদিৰ কিতাপ, আৰু এতিয়া কেইটা বাজিছে? 9টা বাজিছে। ঘড়ীটো আছে কাৰণে টাইমটো দেখুৱাই দিছোঁ আৰু 9টা বাজিছে। তুমি কোন ক্লাছৰ হয় আদি? আৰু স্কুল? আমি অকণমান নাইট ভিউটো চাবলৈ আহিলোঁ নিষ্টৰ কেম্পাছৰ। আৰু সেই ৰঙা যে লাইট জ্বলি আছে, সেইটো একদম এয়াৰপৰ্ট হয়, একদম ওচৰতে মানে এয়াৰপৰ্টৰ বেক চাইডটো হ'ব চাগে ন, ৰৰৈয়া এয়াৰপৰ্ট যোৰহাটৰ। আৰু এইবোৰ হৈছে গাৰ্লছ হোষ্টেল, সেইফালেও আছে, আৰু এইবোৰ হৈছে গাৰ্লছ হোষ্টেল হয়। আৰু বইজ হোষ্টেল আগলৈ আছে, মানে নিজান হয়, বহুত পৰিৱেশটো ভাল হয় আৰু ইমান হুলস্থুলীয়া পৰিৱেশ নাই, ঠাণ্ডা। আৰু চাইণ্টিষ্টৰ কোৱাৰ্টাৰ বেলেগ চাইডত আছে বাৰু। এতিয়া আমি ঘূৰি আহিছোঁ। ৰিলছ এটা দুটা বনাবলৈ লৈছিলোঁ, কিন্তু বনাব নোৱাৰিলোঁ, লাইটৰ মানে ইমান পোহৰটো ভাল নহয়। এইবোৰ দেখিছে নহয়, কিবা আন্ধাৰহে আহিলে ফটো মাৰিলত। আৰু কি ভিডিঅ' ৰিল বনালত মানে, সেইটো কাৰণে ৰিলছ বনোৱা নহ'লে, বাট হ'লেও মই বেলেগ ৰিলছ দি থাকোঁ। আৰু ৰিলছ চাবৰ কাৰণে আপোনালোকে মোৰ ইনষ্টা আইডিত ফ'ল' কৰি ল'ব, মই ইয়াতে লিংকটো দি দিম। আৰু ভূতে কথা কৈ থকা নিচিনাহে লাগিছে অ', ইমান আন্ধাৰ। ফটো এখন দুখনে মৰা হ'ল, এনেই ভালেই লাগে বাৰু পৰিৱেশটো ঘূৰিবলৈ।
কিন্তু মোৰ মাতটোতকৈ ইয়াতে যি পোক চোকবোৰ আছে পোকৰ মাতহে বেছিকৈ আপোনালোকে শুনিছে চাগে দেই এনেকুৱা আৱাজ দিছে পোকবোৰে মাজে মাজে ভাল আহিছে আন্টি আমালে ভাত বনাইছে আন্টি কি বনাইছে কিবা কিবি বনাইছো মাছ বনাইছো মাংস বনাইছো একো নাই খাই পেলাই এনেকে জনাম নহয় কেনেকে আপুনি ভালে বনাই বুলি ভণ্টিয়ে কৈছে মই আগতে আহিছো যে মোক এবাৰ দেখুৱাই ভালে আহিছে বুলি আমি চব আহিছো আজি মানে ঘৰৰ পাৰ্টি আৰু মই প্ৰথম আহিছো ন আন্টি মই ষ্টাইলত ভাত বাঢ়িব নাজানো মোক ফটো নুতুলিবা মোক একদম কমকৈ দিব দেই এগৰাকী দিব এই কাক দিছে নে মোক এগৰা দিয়ক বাছ এবাৰ দিয়ক আমি এতিয়া যাবলৈ ওলাইছো 11টা বাজি গ'লগে খাই বৈ আজৰি হ'লো খাই বৈ ভাত খাই গৈ লাষ্টত কেকো খাইছো অকণমান কেক খাই মেলি এতিয়া যামগে আৰু আন্টি আহক মই অকলে অকলে ওলাই থাকিলো ভালে লাগিছে ভালে আহিম আন্টি বাই বাই এইটো আকৌ নোলোৱা হ'ল একেবাৰে বিচনাৰ পৰা ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবিছোঁ এতিয়া 12টাই বাজিব হ'লগৈ মানে অকণমান দেৰি হৈ গ'ল কথা চথা পাতি থাকোঁতে তাত আকৌ কাইলৈ অফিচ আছে নহয় সেইটো কাৰণে এতিয়া জল্দি জল্দি শুই ইমান বেছি ভাগৰ লাগিছে আঠুৱা চাঠুৱা লগাই দিলোঁ ভাবিছোঁ মানে পাহৰি গৈছিলোঁ আচলতে ভিডিঅ'টো শেষ কৰিবলৈ তাৰপিছত আঠুৱা চাঠুৱা লগাই দিলোঁ শুবলৈ ল'লোঁ আৰু তাৰপাছতহে মনত পৰিছে যে ভিডিঅ'টো এণ্ড কৰি লওঁ তো ঠিক আছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ'লৈ মই অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ টিল দেন বাই বাই